আমাৰ দাদা কেনেকুৱা ভালনে বাওঁহাতে দিছোঁ আৰু সোঁহাতে এবাৰ দিছোঁ বজাৰ কেনেকুৱা চলিছে ঠিক আছে চলিছে নাই এইবিলাক নিজে পেইণ্টিং কৰা নে অঁ আচ্ছা এইবিলাক টোপোলা ভাত কি কি আচ্ছা আচ্ছা আৰু কি কি আছে নামচিং এইটো নামচিং তো এই গাইছ অকণমান নিশ্চয়কৰ ব্লগছ আৰু এইটো হৈছে 3 নম্বৰ পাৰ্ট মানে সদৌ অসম ট্ৰাইবেল সংঘৰ 3 নম্বৰ পাৰ্টটো তো প্ৰথম যিকোনো মোৰ ভিডিঅ'খিনি চাইছে তেখেতসকলেতো গম পাইছে যে মোৰ যিখিনি মানে মোৰ ভিউৱাৰ সেইখিনি মোৰ গম পায় আৰু এতিয়া মই আছোঁ কটিয়ৰী দেখি পাইছে কটিয়ৰী জুম কৰি দেখাই দিছোঁ কটিয়ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰতে আৰু ইয়াতে চলি আছে আপোনাৰ সদৌ অসম ট্ৰাইবেল সংঘ তো মোৰ লগত আছে মোৰ দাদা কেনেকুৱা ভালনে নমস্কাৰ আৰু এইফালে আশিষ দা এইটো মানে 3 নম্বৰ ভিডিঅ'টো টোপনিটো ধৰিবি আৰু এইফালে আছে আপোনাৰ প্ৰথম আৰম্ভণি আৰু এইফালে দেখি পাইছোঁ আমাৰ স্বেচ্ছাসেৱক বাহিনী আৰু চাব পাৰে আৰু এতিয়া প্ৰথম আৰম্ভণি আমি এতিয়া সোমাই আছোঁ তো এতিয়া আমি সোমাই গৈছোঁ আৰু আমাৰ ভাই আমনি পাইছোঁ নেকি আমাৰ ভাই যে মানে লবাক দিওঁ আজি আমনি পাইছে আমাৰ মানে চাবলৈ গৈছোঁ মানে দোকানবোৰ কেনেকুৱা হৈছে কি কথা মানে ন দোকানবোৰ কাপি প্ৰথম দোকানে কাপোৰ এইফালে আছে গাহৰি মাংস আৰু এইফালে আছে আপোনাৰ হাউচ চাব পাৰে তাৰপৰা গাহৰি মাংস ধুনীয়াকৈ পুৰাইছে ঐ আহকচোন অঁ এই আপোনাৰ নামটো কৃষ্ণা দেউৰী এইবিলাক মানে কেনেকৈ আপোনালোকে ভাবিলে এইবিলাক মানে কি কি লগাই দিছে মাংসত আৰু কেনেকৈ কি দামত দিছে 100 টকা ন ইয়াত কি কি লগাই দিয়া আছে আচ্ছা এইবিলাকে লগাই আৰু কি কি ইয়াত পোৱা যাব এইবিলাকে নেকি ইয়াত কি আছে ভাত এইবিলাক কি পিঠা এইবিলাক কেনেকৈ দিছে 100 টকা নহ'ব আৰু চ' দেখি পাইছে আপোনালোকে বিভিন্ন ধৰণৰ আইটেম আছে আৰু এইফালে আছে গাহৰি মাংস পুৰা কি কি আছে গাহৰি পাব মাগুৰ মাছ আছে আচ্ছা আচ্ছা আৰু ইয়াত কি কি লগাই দিয়া আছে পুৰা মাপিন আচ্ছা এয়া দেখি পাইছে আছে পুৰা এইবিলাক কেনেকৈ দিছে চাব পাৰে 100 টকা আপোনালোকে আহিব আৰু খাব টোপোলা ভাত ইয়াত কি কি আচ্ছা আচ্ছা আৰু কি কি আছে নামচিং এইটো নামচিং নেকি আৰু ইয়াত কি আছে ভিতৰত মাটিমাহ আছে ন দেখি পাইছে এয়া হৈছে আমাৰ মিচিং ট্ৰেডিশ্যনেল আপুনি কিবা ক'ব আপোনালোকে আহিব এয়া হৈছে আমাৰ মিচিং থলুৱা খাদ্য ইয়াত আপোনালোকে মই ইয়াত দি দিছোঁ আপোনালোকে জুম কৰি চাব আৰু আৰু কি কি আছে চাই লওঁ আৰু এয়া চাব পাৰে হোটেল এইবিলাক হৈছে দোকান হা কেনেকুৱা লাগিছে মজা আহিছে নেকি লোকেল বস্তু পাইছে আৰু আশিষ কেনেকুৱা কৈছে হে মজা পাইছে আৰু এইফালে চাব পাৰে আমাৰ দোকান বহি আছে কেনেকুৱা ভালনে আহি কেনেকুৱা লাগে এয়া কি নামটো কি অবিনাশ পেগু অবিনাশ নে নাই গান তই নাচো নহয় টিকটক কৰ নহয় কৰিব লাগিব টিকটক কৰি হৈছে আৰু আছিছে গৈ আছোঁ আমি অলপ ফুৰি আহিছোঁ মানে অৰ্থনীতি মানে অলপ বজাৰখিনি চাইছোঁ বা ইয়াত দেখি পাইছে আপোনাৰ পতাকা উত্তোলন কৰিছে হয় নাই আজি আহিছেনে কেনেকুৱা অনুভৱ হৈছে আজি আহোঁতে কিবা প্ৰব্লেম নাই পোৱা ন এয়া দেখি পাইছে চাওক আমাৰ দেউৰী ট্ৰেডিশ্যনেল অংগল লাখ বাৰু আছিনে অংগলানি নকুণ্ডাগা একেলগে বুকি দিব না বাৰু কলেজৰ পৰা আহি বনাম বাংগুলো গুঠিবিলাক আমি এতিয়া গৈ আছোঁ তেনেকৈ আৰু চাব প্ৰায় বিভিন্ন ধৰণৰ মানুহ আহিছে এয়া হৈছে আমাৰ এইফালে মানুহ আহিছে এই ৰ'বচোন এক ছেকেণ্ড আপোনালোক ক'ৰ পৰা আহিছে জাজি আমগুৰি আপোনালোক নাগালেণ্ড আপোনালোক কি টাইপ আছিলে নগা হা মেচ কছাৰী আচ্ছা আচ্ছা আপোনাৰ নামটো জিয়া বেছ আৰু আপোনাৰ আচ্ছা আপোনালোকে কিমান দেৰিকৈ আহিছে মানে কেতিয়া আহি পাইছে 10-11 মান বজাত আহিছে ন আপোনালোকৰ মানে সংস্কৃতি কিবা এটা গাব পাৰিব নেকি এনে দুডোখৰমান এনে একো নাই এতিয়া মোৰ এটা জাষ্ট ভিডিঅ'টোৰ কাৰণে মানে যিমান জানে আৰু
অলপ হ'লে হ'ব এডোখৰ হ'লে হ'ব দাদা কেনেকুৱা ভালনে বাওঁহাতে দিছো আৰু সোঁহাতে এবাৰ দিছো বজাৰ কেনেকুৱা চলিছে ঠিকে চলিছে না এইবিলাক নিজে পেইণ্টিং কৰা নে অঁ আচ্ছা এইবিলাক কেনেকুৱা কি কথা কেনেকুৱা দিছে ইমান ধুনীয়াকে বনাইছে এইটো নিজে হাতেৰে অঁ আৰু ইয়াত কি কি এইবিলাক এইবিলাক কি এইবিলাক কেনেকৈ বনাইছে ফাইনাৰ হয় এইবিলাক বটল ডিজাইনিং এইটো আপোনাৰ এই যিটো আমাৰ দৃষ্টকে যদি মাটি থাকিলে এইটো ডিজাইন কৰা হৈছে তাৰপিছত এইটো আৰ্ট ডিজাইনাৰ আৰ্ট কি বটল এইটো মটৰ বটলে হয় মানে ৱেষ্টেজ বস্তুবিলাক মই আকৌ মানে ৰিপ্ৰেজেণ্টেটিভ কৰিছোঁ আচ্ছা আচ্ছা এইবিলাক মানে দামবোৰ এনে কেনেকৈ দিছে দাম মানে আপোনাৰ হেৰি কি বুলি কয় যোনটো মানে বেছি ডিজাইন আছে তাত অকণমান দাম বেছি কষ্টটো অকণমান মানে কম দাম এতিয়া বিক্ৰীটো কেনেকুৱা হৈছে ঠিক আছে লাভটো চলিছে নে লোকচানটো চলিছে লোকচান লাভ চাইছোঁ বিচৰা নাই আৰু যেন মানে নিজৰ এলেকাৰ বস্তু মোৰ নিজৰ এইটো মোৰ নিজৰ এলেকা হয় তাতে কাৰোবাৰ আগত মোৰ বস্তুটো খালে মোৰো এটা গৌৰৱ থাকিব যে আমাৰ বেলেগৰ লৈছে ইমান কষ্টকে এইটো আপোনাৰ আপুনি কেইটা বজাৰ পৰা নাছিলে কালিৰ পৰা আছিলে নে আজিৰ পৰা হয় কালিৰ পৰা আছিলোঁ আচ্ছা আৰু কাইলৈকে থাকিব হয় কালি থাকিব আপোনালোকে আহিব আৰু এইবিলাক ইমান ধুনীয়া ধুনীয়া অঁ লৈ যাব পাৰিব বেছি দাম নল'ব আৰু কম খৰচ দিব ন ঠিক আছে লগ পাম তো গাড়ী চাব পাৰে এয়া হৈছে বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল বস্তু আছে এয়া দাদাৰ পৰা সুধিম দাদা ইয়াত কি কি বস্তু আছে অঁ অঁ আচ্ছা তাৰ বিক্ৰী হৈছে নাই বিক্ৰী হৈছে এনে এখনৰ এইবিলাক দাম কেনেকৈ দিছে আৰু ইয়াতকৈ সস্তা মানে আমি এইবিলাক 500 টকা আচ্ছা আচ্ছা তো মানে পুৰা আপোনালোকে কেইটা বজাৰ পৰা আহিছিলে কালি বহিছ কালি নে আজিৰ পৰা আমি কালি তাৰমানে আহিছিলোঁ হয় অঁ অঁ আৰু কিমান দিনলৈ থাকিব কাইলৈ থাকিব ইয়াত ৰুমটো কেনেকৈ দিছে কওঁ মানে 1500 টকা লাগিছে তাৰ বিক্ৰীটো প্ৰফিটটো হৈছেগৈ আচ্ছা আচ্ছা আৰু তো চাব পাৰে ইয়াত বিভিন্ন ধৰণৰ কাপোৰ আছে আৰু আমি এতিয়া গৈ আছোঁ এয়া আছে আপোনাৰ বেগ নাই এইবিলাক কেনেকুৱা কি কথা কেনেকৈ দিছে এইবিলাক হা বিক্ৰী হৈছে নাই কেতিয়াবা আহিছিল আপোনালোকে আচ্ছা আচ্ছা চাব পাৰে ইয়াত বেগ আছে আৰু এইফালে আছে আপোনাৰ ৰাইজ সমাগম হৈছে বজাৰ চাবলৈ কিন্তু হয়নে সেইফালে অলপ ঘূৰি আহোঁ এইফালে আছে আমাৰ দেউৰী জনজাতি চাব পাৰে আৰু কিবা কবি হাই চেক তো গাইছে এইফালে চাব পাৰে আপোনাৰ বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল বস্তুবিলাক আছে কাপোৰ কানিবিলাক আৰু অঁ পিছফালে আছে আপোনাৰ অঁ